দেৱতা সমগ্ৰ দেৱসমাজ একত্ৰিত হৈ বিষ্ণু যজ্ঞ আমি কৰো আয়োজন। যজ্ঞ সম্পূৰ্ণ হ'লে অমংগলৰ চিহ্ন মাত্ৰ নাথাকিব দেৱসমাজত। উচিত পৰামৰ্শ কৰি আপোনাৰ তোমালোকৰ পৰামৰ্শ মানি সকলো নিৰাশ সাজোৱা সময় কৰি পৰীক্ষা। কিন্তু দেৱগণ সদা অস্ত থাকিব শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে। আজিলৈ সময় মানে ভংগ কৰা Kredina Kristall হবে পাবো নয় শিখন অপমান পাও যদি আদেশ আপোনাৰ এই মুহূৰ্ততে পৰাজিত কৰি কৃষ্ণক অৰ্পণ কৰিব পাৰো তবৰ চৰণত। সেনাপতি তোমার দুর্জয় বীরত্ব ক্ষমতা মোরে নহয় অবিদিত যাত্রা করবা খেলে তার করে মহাভক্তি মহাভক্তির পরিচয়টি আমার ক্ষেত্ৰত সাধু আমি অপূৰ্ণ কৰ্তব্য।
উপযুক্ত সেনাপতি তুমি হালগনি প্রতি কিন্তু সেনাপতি কিন্তু কি মহারাজ সামান্য নহয় সেইটো গোৱালী কৃষ্ণ মায়াৰ চাতুৰি কৰিলে নোৱাৰে কেবে তেজ দিব তাৰ সন্মুখত সদৰখন ছাত্ৰ নামৰ এক অস্ত্ৰ আছে তাৰ হাততে প্ৰহাৰ কৰিলে চক্ৰ প্ৰতি যুদ্ধই দেখে কেৱল ঘূৰ অন্ধকাৰ দিলে খতক চক্ৰহে কৃষ্ণৰ হাতত আপোনাৰ সমতুল্য নাই কোনোজন কৃষ্ণ বিদ্ৰোহী নৃপতিগণৰ সবে একত্ৰিত হৈ পাৰো যদি আক্ৰমণ সেই আৰু কাৰোবাৰে প্ৰমাদ কৰিব কৃষ্ণই সন্মুখ খবৰত এই কথা অস্কাৰে নকৰো সেনাপতি কাৰণ জৰাসন্ধৰ ভয়তে ৰস্তমান হৈ কৃষ্ণই আশ্ৰয় লৈছিলে মথুৰাবাসী সবে সমতৰ মধ্যতে কিন্তু কি মহাৰাজ কিন্তু কাল যমুনাৰ দৰে পৰাক্ৰমী যোদ্ধাকে কৃষ্ণই চালনাৰে নিৰ্মমভাৱে ঘাটাৰে পতালে মহাৰাজ কৃষ্ণই আজি বৰ্ষাঘাত কৰে আমাৰ শিৰা দ্বিতীয় মহান পুৰুষ বুলি জগততে কৃষ্ণই কথা মহাৰাজ পৃথিৱীৰ মূৰ্খ মানৱেহে দেৱৰ দেৱতা বুলি কৃষ্ণক কৰে বৰ্ষণ বন্ধন আৰু হীন নিজ ৰাজ্য বৰ বুলি আমাক পদে পদে কৰে পহক দেৱতা মানৱ বুলি দুৰ্ঘোৰ ষড়যন্ত্ৰ আছে আমাৰ বিৰুদ্ধে চালনাৰে অমৃত পান কৰি গভীৰ অমৃত উচ্চাৰণ কৰিছে বাবু কিন্তু গৰ্ভক্ষত নিন্দামণি পৰিহাস উচ্চাৰণ প্ৰয়োগ কৰে আমাৰ ওপৰত আৰু কৃষ্ণক জ্ঞান কৰা মানৱ